আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই প্ৰথমবাৰৰ বাবে ইউটিউবত ভিডিঅ' দিবলৈ ওলাইছোঁ, মানে আৰু বনাম আজি প্ৰথমবাৰৰ বাবে। এইটো মোৰ জীৱনৰ ফাৰ্ষ্ট ভিডিঅ' হ'ব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি মোৰ কিবা ভুল হয় আপোনালোকে মোক সেই ভুলটো দেখুৱাই দিব, মানে কমেণ্ট বক্সত জনাব আৰু কি ভুল হয় মোৰ। আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত কৰিবলৈ ওলাইছোঁ চাওঁ কি আপোনালোকে। এইখন চাদৰ হয়, চাদৰখনত মই কেনেকৈ দহি গোঁঠা হয় তাৰ ওপৰত বনাম ভিডিঅ'টো। হয়তো বহুতে জানে যে কেনেকৈ গোঁঠা হয়। এই ভিডিঅ'টো মোৰ জনাসকলৰ বাবে নহয়, যিসকলে নাজানে যে চাদৰত দহি কেনেকৈ গোঁঠা হয় সেই সকলৰ বাবে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে ভাল পালে। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিল, সেইকাৰণে বহুতখিনি হয়তো চাগে ভুল হৈছে। আৰু মই আগলৈকে আপোনালোকৰ ওচৰত নতুন নতুন ভিডিঅ' এনেকুৱা ধৰণৰে আনিবলৈ চেষ্টা কৰিম। থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আগলৈকে।